নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ ভালে। সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ ঘৰত দেৱালী পালন কৰাৰ কেইটামান মুহূৰ্ত দেখুৱাবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মই এই চাকিবোৰ এইখন থালত এটা এটাকৈ সজাই ল'ম, যাতে গধূলি চাকি জ্বলাওঁতে মোৰ বস্তুবোৰ একেলগে জ্বলাব পাৰোঁ। আৰু এয়া মোৰ চাকিবোৰ সজাই লোৱা হৈ গ'ল। এই চাকিসমূহত মই এতিয়া শলিতাবোৰ দি দিলোঁ। আমাৰ দেউতাই কলপুলি এডাল পুতিছে, আমি দুডাল কলপুলি পুতিম। ফাৰ্ষ্ট কলপুলিডাল পুতা ষ্টাৰ্ট কৰিছে। এতিয়া দ্বিতীয় কলপুলিটো পুতা আৰম্ভ কৰিছে দেউতাই। এই চাকিসমূহ থবৰ বাবে, য'ত আমি চাকিবোৰ জ্বলাম, তাৰ বাবে বাঁহৰ মাৰি কিছুমান কলপুলিটোত পুতি দিব লাগিব। এই দুডাল মাৰি পোতা হ'ল। এতিয়া এই বাঁহৰ মাৰিবোৰ লগোৱা হৈ গ'ল। এতিয়া ইয়াত কিছুমান এঠাল এতিয়া মাটি দিব লাগিব, যাতে এই ধেনু ভেৰিয়া ঠাইবোৰত চাকিবোৰ থাকে। এয়া দেউতাই এঠাল এতিয়া মাটিবোৰ দি আছে। এই কলগছ কেইডালৰ তলৰখিনি আমি এনেকৈ ফুলৰ পাত আৰু ফাকুৱাৰ গুৰিৰে সজাই দিছোঁ। এয়া মাই প্ৰথম চাকিবোৰ জ্বলাইছে, তাৰপিছত আৰু আমি চাকিবোৰ জ্বলাই যাম। এইবাৰ দেউতাই দ্বিতীয় চাকিবোৰ জ্বলাইছে। এয়া আমাৰ কলপুলিত চাকি জ্বলোৱা ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে।